এভৰিৱান, এছকে ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ মটৰ আৰু পনীৰৰ ৰেচিপি। মটৰ পনীৰ বনাবৰ বাবে 1 কাপ সিজাই লোৱা মটৰ লৈছোঁ, 2টা মিডিয়াম সাইজৰ এনেদৰে কাটি লৈছোঁ, 200 গ্ৰাম পনীৰ লৈছোঁ, 1 কিলো তেজপাত, 2টা কেঁচা জলকীয়া এনেদৰে কাটি লৈছোঁ, 2টা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ, কেইটামান গোটা জিৰা, 2টা কাজু বাদাম এনেদৰে কুটি লৈছোঁ, 1 টেবুল চামুচ নিমখ, 1 টেবুল চামুচ হালধি গুড়ি, 1 টেবুল চামুচ আদা নহৰুৰ পেষ্ট, 1 টেবুল চামুচ ৰঙা জলকীয়া গুড়ি, 1 টেবুল চামুচ জিৰা গুড়ি। কেৰাহীখন অলপ গৰম কৰি লৈছোঁ। এতিয়া 2 টেবুল চামুচ তেল দিছোঁ। তেলখিনি অলপ গৰম হোৱাৰ পাছত মই ইয়াত তেজপাত দি দিছোঁ, কেইটামান গোটা জিৰা দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই ল'ম। কাটি থোৱা কাজু বাদাম কেইটাও দি দিছোঁ। এতিয়া বাকী থকা মছলাখিনি মই ইয়াত এড কৰি দিম। সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰিম। পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পাছত মই ইয়াতে আলুখিনি দি দিছোঁ, মটৰখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই থাকিম। এতিয়া মই ইয়াতে পনীৰখিনি দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখি 5 মিনিটৰ সময় এইখিনি ভাজি লওঁ। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত 1.5 কাপ পানী দিম। মই ইয়াত বেছি পানীও দিয়া নাই, কাৰণ মই অলপ গ্ৰেভি কৰিম। এতিয়া মই এইখিনি অলপ উতলিবলৈ দিম। এতিয়া মোৰ গ্ৰেভিখন ৰেডি হৈ গৈছে। মই বেছি পাতলো কৰা নাই। ইয়াতে মই 2 টেবুল চামুচ ক্ৰীম দি দিছোঁ। খাবলৈ বহুত টেষ্টি হয়। মটৰ আৰু পনীৰৰ গ্ৰেভিখন বনাই হৈ গ'ল। এনেদৰে আপোনালোকেও বনাই খাবচোন, খাবলৈ বহুত ধুনীয়া হয়। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।